हेलो एवरीवन সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আমিও ভালে কুশলে আছো আজি হৈছে 13 এপ্ৰিল অৰ্থাৎ আজি হৈছে বহাগ বিহুৰ উৰুকা নকবাজান হাকো যাব আৰু আপোনালোক সকলোকে বিহুৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালো সকলো ভালে কুশলে থাকক সকলো জীৱনটো ৰং আনন্দৰে উপচি পৰক হেয়া কামনা কৰিলো আৰু এতিয়া সময় হৈছে প্ৰায় দিনৰ 12টা বাজিলে আৰু এতিয়ালৈকে নাই এতিয়ালৈকে আজৰি হ'ব পৰা নাই ঘৰৰ সকলোখিনি কাম বন কৰা হৈ গ'ল যেহেতু মা আৰু মই কামখিনি কৰিবলগীয়া হয় গতিকে সেইখিনি কামো ভালকৈ কৰি ল'লোঁ আৰু সেইখিনি আৰু ভিডিঅ' কৰি দেখুৱাম আপোনালোকক চৰি মাৰি দেচোন পিটি পিটি কৰি দিম মই দুখ পালে তাৰপিছত আৰু এতিয়াহে আজৰি হৈছোঁ কাম বন কৰি মেলি হ'লেও আজৰি হৈছোঁ বুলি ক'ব নোৱাৰিয়ে কাপোৰখিনিহে ধুই শেষ কৰিছোঁ আৰু বাজান কিন্তু এতিয়াও মানে কি হ'ল যাবা এতিয়াও মানে কৰি মানে শেষ কৰিবই পৰা নাই এতিয়াও আছে কাপোৰ জপা মেলা সেইবোৰ আছে এইবোৰ কৰিম লাহে ধীৰে আৰু ৰাতিপুৱা সময়ত চাহে খোৱা হ'ল ব্ৰেকফাষ্ট হিচাপে খোৱা নহয় বেটা ব্ৰেকফাষ্ট কৰাই ল'লোঁ নাজান বেয়া বুলি ক'ব তুমি যাবা খোজকাঢ়ি ক'ৰবাত যাবা যোৱাগৈ যোৱা ক'ত যোৱা তাৰপিছত এতিয়া ভাতে খাবলৈ লৈছোঁ ভাবিছিলোঁ জলপান খাম জলপান নাখাওঁ দেৰিকৈ খাম এতিয়া তাকে ভাতকে খাই লওঁ আৰু আপোনালোকক দেখাওঁ আজি উৰুকাৰ আমাৰ থালিখনত কি আছে স্পেচিয়েল হিচাপে দেখাওঁ আৰু মই কি ৰান্ধিছে এইবিলাক কথা একো গমো নাপাওঁ মায়ে কৰি আছে সেইখিনি গতিকে বেবী পৰিবা যাম গতিকে আপোনালোককো দেখাওঁ আৰু ময়ো নিজে চাওঁ আজি কি আছে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব এয়া দিনৰ ভাত সাজত আছে আপোনাৰ এয়া মাছৰ টেঙা দালি আৰু এয়া মাছ ফ্ৰাই আৰু এয়া কিহৰ আলু স্কোৱাছ আলু এইফালে হৈছে শাক চব্জি এইখিনি হৈছে শাক আৰু এয়া ভেন্দি ফ্ৰাই আৰু ভাত তেন্তে ঠিক আছে ভাতটো খাই লওঁ বেটাকো অকণমান খুৱাই লওঁ যিহেতু অকণমান আমনি কৰি আছে তাৰ শুবৰ সময় হৈ গ'ল গতিকে তাকো খুৱাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাইছোঁ ভাত খাই উঠিলোঁ আৰু আপোনালোকক কথাখিনি কৈ থাকোঁতে বেটাই অকণমান আমনি কৰিলে সেইকাৰণে ভালকৈ ক'ব নোৱাৰিলোঁ আচলতে বেঙেনাত মাছৰ পেটু দি মায়ে আঞ্জা অকণমান ৰান্ধিছিলে আৰু লগতে আপোনাৰ মাছ দিয়া কচু আৰু বিলাহী টেঙাৰ এখন দালি আছিলে আৰু সেইখিনি কথা আচলতে ভালকৈ ক'বই নোৱাৰিলোঁ সেইকাৰণে কৈ দিছোঁ এতিয়া আৰু বেটাৰ এটা পাৰ্চেল আহিলে আজি মানে দেউতাকে মই আগত এটা ভিডিঅ'ত কৈছোঁ যে দেউতাকে দিছে সেইটো এতিয়ালৈকে অহা নাই বুলি কৈছিলোঁ এইটো তাকে ড্ৰেছটো আহিলে আচলতে ড্ৰেছটো তাৰ বাৰ্থডে পিন্ধাম বুলিয়ে মানে লৈ থৈছিলোঁ কিয়নো অনলাইনে লোৱা হয় আৰু কিয়নো ষ্টকটো মানে নাইকিয়া হৈ থাকে আৰু সেইটো কাৰণে পাওঁতে মই দি দিছিলোঁ আৰু প্ৰাইচটো 1300 নে 1400 এনেকুৱা কিবা এটা আছিলে আৰু মই অফত পালোঁ 900ত পালোঁ সেইকাৰণে লৈ থলোঁ আৰু আপোনালোকক ড্ৰেছটো ভালকৈ দেখাওঁ আৰু কি কয় এতিয়া অকণমান ক্ৰীম খাম ক্ৰীম খাই মেলি আৰু বেটাকো খুৱাওঁ আৰু নিজেও অকণমান ৰেষ্ট লওঁ যিহেতু দোকানখন খোলাৰ পৰা অকণমানো ৰেষ্ট ল'ব নোৱাৰা হৈ থাকিলোঁ দিনটো আৰু ভালকৈ মানে কামবিলাকো কৰিব নোৱাৰা হৈ থাকিলোঁ আজি সেইকাৰণে কামখিনিও কৰি ল'লোঁ হ'লেও বহুত কাম বাকী আছে একো নাই কাইলৈ কৰিম কাইলৈ যিহেতু দেওবাৰ আৰু সোমবাৰৰ পৰা আকৌ একেই আৰু দোকান খোলা থাকিব গতিকে সময়বিলাক এনেকুৱা হৈছে সেইটো কাৰণে আচলতে মোৰ ভালকৈ ভিডিঅ' কৰা নহয় আৰু ভিডিঅ'বোৰ বহুত দেৰিকৈ আপোনালোকে পাই আছে মোৰ এডিট কৰিবলৈ থাকি যায় আৰু এডিট কৰিবলৈ সময় নহয় সেয়া আৰু তাকে তথাপিও দেৰিকৈ হ'লেও ভিডিঅ'বোৰ মই দি থাকিম আপোনালোকেও চাব বুলি মই আশা কৰিলোঁ আৰু বহুতে চায়ো মৰমো দিছে সেইসকলক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু এতিয়া মই আপোনালোকক এই ড্ৰেছটো দেখাই লওঁ এইটো আছে ডাঙৰিটো আৰু এইটো হৈছে প্লেন টি চাৰ্ট আৰু ইয়াৰ এটা ছেম আছিলে ডাঙৰিটোতো এইটোৱে আছিলে টি চাৰ্টটো আছিলে ব্লেকত সেইটো আউট অফ ষ্টক সেইকাৰণে আচলতে এইটো একে লৈ ল'লোঁ আৰু বহুত বেছি ভাল লাগিলে যিহেতু মেটেৰিয়েলটো কটন হয় সেইটো কাৰণে এইটোকে লৈ ল'লোঁ সেয়া আৰু ঠিক আছে এতিয়া অকণমান ক্ৰীম খাই লওঁ আৰু বেটাকো খুৱাওঁ আপোনালোকক একদম সন্ধিয়া লগ পাম ঠিক আছে এতিয়া বাই বাই জেতুকাও ল'লোঁ বেটাক অকণমান লগাই দিছিলোঁ সি পিছে 2 ছেকেণ্ডো 100 নাথাকিলে হ'লেও অকণমান ধৰিলে বাৰু আৰু নিজেই আৰু অকণমান
আৰু বেছি সময়তো জেতুকালৈ ৰখি থাকিব নোৱাৰি কাৰণ কামো আছিলে সেয়াই ঠিক আছে বাৰু হ'ব দিয়ক বাই বাই এয়া কোমল চাউলৰ জলপান হাজবেণ্ডৰ বাবে তেওঁ যিহেতু ভাত নাখায় গতিকে জলপান তেওঁৰ কাৰণে ৰেডি কৰি দিলোঁ আৰু এতিয়া মই অকণমান ক্ৰীম খাওঁ আৰু বেটাকো খুৱাওঁ গুড ইভিনিং সকলোকে এতিয়া 4:30 বাজিলে আৰু অলপ আগত সাৰ পাইছোঁহে উঠিলোঁ উঠিয়ে ডিৰেক্টলি বেটাক এনেকৈ বিহু কাপোৰ মানে সেয়া আৰু এইটো আগৰে আছিলে প্ৰথম বছৰ বিহু পোৱা তেতিয়া এইটো চিলাইছিলোঁ বিহু চোলা গামোচা চোলা এইটো পিন্ধাই তাক অকণমান বোলো সেই ভিডিঅ' কৰি ৰাখোঁ আৰু ভালকৈ ফটো দুখনমান তোলোঁ নাই যিহে উৎপাত এখন ফটো ভালকৈ তুলিব নোৱাৰিলোঁ তাকে আৰু এতিয়া বেটাক অকণমান কিবা এটা খুৱাই লওঁ তাৰপিছত ময়ো সেই অথনি কৈছিলোঁ ন কোমল চাউলৰ জলপান তাকে অকণমান খাওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ এটা ভিডিঅ'টো চাই থাকিব বাই দিদি বাই সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ সকলো ভালে কুশলে থাকক আজি ৰঙালী বিহু অৰ্থাৎ বহাগ বিহু আজি আমাৰ প্লেনিং আছিলে ঘৰলৈ যোৱা মানে হাজবেণ্ডৰ ঘৰলৈ যোৱা কিন্তু তেওঁৰ বিশেষ কাম এটা আছে সেইকাৰণে তেওঁ ঘৰত অলপ সময়ৰ কাৰণে সোমাই আকৌ তেওঁ কামটো কৰিবলৈ যাব গতিকে মোক সেইকাৰণে তেওঁ ক'লে যে তুমি মা দেউতাৰ লগতে পুৰণা ঘৰলৈ যোৱা পুৰণা ঘৰ মানে দেউতাৰ পুৰণা ঘৰ তাকে মই আইতাৰ ঘৰলৈ ওলাইছোঁ এতিয়া আৰু ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিবলৈকে নহ'ল ৰাতিপুৱা 7 বজাতে গ'লোঁ আমাৰ দোকানলৈ যিহেতু এটা আলমিৰা বনাই থকা হৈছিলে গতিকে সেইটো ঠান ঠিক কৰা হ'ল বস্তুবিলাক অকণমান চিজিল কৰা হ'ল এতিয়াও বহুতখিনিয়ে বাকী আছে যেতিয়ালৈকে আলমিৰাটো কমপ্লিট হৈ নুঠে তেতিয়ালৈকেতো চিজিল নহয়ে গতিকে সেইখিনি হাজবেণ্ড মই আৰু দেউতা মিলি সেইখিনি কৰিলোঁ আৰু আজি পূজা এভাগো কৰা হ'ল গণেশ পূজা যিহেতু পহিলা বহাগত গণেশ পূজা মানে পতা হয় গতিকে গণেশ পূজা এভাগো কৰিলোঁ সেইখিনি কৰি মেলি ঘৰ আহি পাইছোঁহি 1:30 বজাত আৰু 1:30 বজাত আহি পাই ভাত খাইছোঁ ইমান বেছি ভোক লাগিছে আৰু বেটাক ৰাতিপুৱাতে মই ব্ৰেকফাষ্ট কৰাই থৈ গৈছিলোঁ আৰু দুপৰীয়া মায়ে ভাত খুৱাইছিলে আৰু সেইখিনি সময়তে আমি আহি পাইছোঁহি গতিকে বেটাৰ কাৰণেও টিফিন এতিয়া লৈ ল'লোঁ তাত খাবলৈ আৰু মই ওলাই কৰি ল'লোঁ আৰু বিহু বুলি তেনেকুৱা বিহু বুলি লোৱা নতুন কাপোৰ পিন্ধা নাই এযোৰ যোৱা বছৰে লোৱা কাপোৰ কিন্তু এবাৰো পিন্ধা নাই আজি প্ৰথমবাৰ কাৰণে পিন্ধিছোঁ তাকে আৰু এতিয়া গৈ থাকোঁ গৈ পাই তাত অকণমান ভিডিঅ' কৰিম ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব হেপী বিহু কৈ দিয়াচোন সেইটো কি আকৌ চুমিটাকে দি দিয়া বিহু বুলি মৰম কৰি দিয়া নাই ভাল থাকিবলৈ পদিম খালে যাম বাই দি দিয়া বাই ধুনীয়াকৈ দিয়া এয়া পুঠা মাৰিছে পুঠা আইতা ঘৰ আহি পায়ে দেখিবলৈ পালোঁ এযোৰা জেং বিহু বহুত বেছি ভাল লাগিলে কিয়নো বিয়াৰ আগত মই বিহু চোৱা বিয়াৰ পাছত মই এনেকৈ বিহু চোৱাই নাই আনকি মই ষ্টেজ শ্ব'ও চোৱা নাই বহুত বেছি ভাল লাগিলে আৰু বেটাই যে সাংঘাতিক ফূৰ্তি পাইছে মানে আৰু তাতকৈ মই বেছি ভিডিঅ' কৰা নহ'ল কিয়নো বহুত দিনৰ মূৰত ঘৰৰ মানুহখিনি লগ পাইছোঁ গতিকে কথা পাতি থাকোঁতে ভিডিঅ' কৰিবলৈ পাহৰিও থাকিলোঁ আৰু আইতাক সেৱা ল'লোঁ যিহেতু আইতা আটাইতকৈ ডাঙৰ জ্যেষ্ঠ তেওঁক সেৱা ল'লোঁ বাকী ধুনীয়াকৈ নিশা সাজ খালোঁ আৰু গৈছিলোঁ 3মান বজাত আৰু ঘূৰি আহিছোঁ নিশা প্ৰায় 10 বাজি গ'ল আৰু সেয়া আৰু ভিডিঅ' কৰি থকা নহ'ল বাৰু যি কি নহওক আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিয়নো 3 দিনৰ অকণ ভিডিঅ' গতিকে শ্বেয়াৰ কৰিলোঁ আপোনালোকক আৰু বাকী আপোনালোকলৈ বিহুৰ শুভেচ্ছা জনালোঁ পুনৰবাৰ সকলো ভালে থাকিব আৰু আজিলৈ সামৰিছোঁ বাই